Hey guys, welcome to my YouTube channel. আজি মই লৈ আহিছো এটা সিম্পল গাহৰি মাংস বইল ৰেচিপি। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মইনো কেনেকৈ বনালো চাওঁ আহকচোন। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰি যাব। মই লৈছো গাহৰি মাংস আধা কেজি আৰু লৈছো মেজেঙা পাত কেইখিলামান আৰু আদা নহৰু থেতিলিয়াই লৈছো আৰু লৈছো জলকীয়া। এতিয়া আমি কেৰাহী এখন গৰম হ'বলৈ দিম অলপ সময়ৰ কাৰণে। অলপ সময় গৰম হোৱাৰ পিছত আমি এতিয়া পানী দি দিছো। পানী দি দিয়াৰ পিছত অলপ উতল অহাৰ পিছত এতিয়া আমি গাহৰি মাংসখিনি ইয়াতে দি দিম। আৰু মই ইয়াতে কোনো তেল মছলা হালধি একো ব্যৱহাৰ নাই কৰা। জাস্ট আদা নহৰু দিছো। এবাৰ ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি হয় খাবলৈ। এতিয়া আমি এক্সট্ৰা যোনখিনি তেল হয় সেইখিনি আমি আঁতৰাই দিছো। আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিওটো। এতিয়া আমি মেজেঙা অলপ সময় উতল অহাৰ পিছত মেজেঙা পাতখিনি ইয়াত দি দিম। লগতে আমি আদা নহৰুখিনিও দি দিম। দি পিনে অলপ লৰাই ল'ব লাগিব। তাৰপিছত আকৌ জলকীয়াও দি দিম আমি ইয়াত। জলকীয়া যিসকলে বেছিকৈ খাই ভাল পায় সেইসকলে সৰহকৈ দিব পাৰিব আৰু যিসকলে কমকৈ খাই ভাল পায় সেইসকলে কমকৈ দিব। এতিয়া আমি নিমখ দি দিম ইয়াতে। এতিয়া আমি গেছটো হাই ফ্লেমত ৰাখি পিনে ঢাকনখন দি দিম। কিছু সময় পিছত আমি আকৌ ঢাকনখন খুলি চাইছো, এতিয়া পানী কমি আহিছে। এবাৰ লৰাই দিছো। এয়া সিজিবলৈ আৰম্ভ কৰিছে আৰু অলপ সময়ৰ কাৰণে আমি থৈ দিম। কিছু সময়ৰ পিছত আকৌ আমি ঢাকনখন খুলি চাম। এয়া একেবাৰে পানী নাইকিয়া হৈ গৈছে আৰু তেল ওলাবলৈ আৰম্ভ কৰিছে। দেখিছেনে? মাংসখিনি মানে সিজিছে আৰু এয়া প্ৰায় সিজিলেই আৰু। এতিয়া গৰম গৰম ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰিব। বহুত টেষ্টি হয় খাবলৈ। ইয়াত কোনো তেল ব্যৱহাৰ নাই কৰা। থেংক ইউ so much for watching আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।